প্রণাম দেবর্ষি। নন্দরাজর জয় হোক। তজু আগমনে পবিত্র হল আজি এই ব্রজধাম। হে নন্দরাজ, যি পবিত্ৰ ব্ৰজধামত স্বয়ং শ্ৰীহৰি বিৰাজমান, সেই পবিত্ৰ ব্ৰজধাম আৰু পবিত্ৰ কৰিব নোৱাৰে নিশ্চিত নাৰদে। মই মাত্ৰ শ্ৰীহৰিৰ দৰ্শন লাভৰ বাবে উপস্থিত হৈছোহি। দেবৰ্ষি, কাৰ কথা কৈছে সঠিক মই বুজিব পৰা নাই। ও নাৰায়ণ, ও চলনাময় ভগৱন্তক পুত্ৰ ৰূপে পাই ও নন্দৰাজ দেখিছো বেশ স্বাৰ্থপৰ হৈ পৰিছে। পিছে নন্দৰাজ এ ৰামকানুক চিনিব পাৰিছেনে নাই? কি কম দেবৰ্ষি, বসুদেৱৰ অনুগ্ৰহত অপুত্ৰক নন্দই আজি পুত্ৰৰ শ্ৰীমুখ দৰ্শন কৰিবলৈ পাইছো। পুত্ৰৰ মুখৰ শ্ৰীকাম দেখি মই একেবাৰেই বিভোৰ হৈ পৰো। পাহৰি যাওঁ ৰাম কৃষ্ণ কোন। আপুনি বৰ ভাগ্যৱান নন্দৰাজ। দেবৰ্ষি, আপোনাৰ দুই পুত্ৰৰ দৰ্শন লাভ কৰিব পাৰিম নে আমি? নিশ্চয় পাৰিব দেবৰ্ষি, নিশ্চয় পাৰিব। এই মাত্ৰ ৰামকানুৱে বেনু বাই ধেনুচাৰী ঘৰ পাইছে। আপুনি খন্তেক অপেক্ষা কৰক, মই মাতি দিছো। যাওক নন্দৰাজ, যাওক। ৰাম, কানু, চাও আহাচোন। পিতা, পিতা। আহা বাচা, তোমালোকক লগ পাবলৈ দেবৰ্ষি আহিছে। কোন আহিছে পিতা? দেবৰ্ষি। যোৱা বাচাহঁত প্ৰণাম কৰা। প্ৰণাম দেবৰ্ষি। নাৰদৰ প্ৰতি প্ৰণাম গ্ৰহণ কৰিবা প্ৰভু। আজি আমাৰ পৰম সৌভাগ্য, বালক ৰূপে শ্ৰীহৰিৰ দৰ্শন লাভ কৰিব পাৰিলো। হৈছে দেবৰ্ষি, এতিয়া কওকচোন আপোনাৰ আগমনৰ বাৰ্তা। মানুহে কথাতে কয় নহয়, দেবৰ্ষি নাৰদ টুটকিয়া বুলি। পিছে প্ৰভু, বৃন্দাবনতে কেলি কৰি ধেনু চৰাই থাকিবনে? তাৰ বাহিৰেতো আৰু কাম নাই। চক্ৰান্ত, অতি চক্ৰান্ত। পিছে মথুৰাত যে কি হৈছে প্ৰভুৰ কিন্তু কোনো খবৰেই নাই। মথুৰা যিয়েই নহওক, তাত আমাৰ কি দেবৰ্ষি? নাৰায়ণ নাৰায়ণ, মথুৰাত আপোনাৰ মামা কংস মহাৰাজে মাতৃ দৈৱকী আৰু পিতা বসুদেৱক জৰ্জৰিত কৰি নানানভাৱে কৰিছে অত্যাচাৰ। আমাৰ মাতা পিতা দৈৱকী বসুদেৱ, এইবোৰ আপুনি কি কৈছে দেবৰ্ষি? তেন্তে নন্দ আমাৰ মাতা পিতা নহয় নেকি? হয় বাচাহঁত, হয়। তোমালোকৰ পিতা বসুদেৱ আৰু কানুৰ মাতৃ দৈৱকী। আৰু বলাই তোমাৰ মাতৃ ৰোহিণী। মই এই কথা কম বুলি তোমালোকক কবই পৰা নাছিলো। মোক ক্ষমা কৰিবা বাচাহঁত। নাৰায়ণ, ইয়াতে ক্ষমাৰ প্ৰশ্ন নাহে নন্দৰাজ। দেবৰ্ষি, এই সকলোবিলাক
লীলাময়ৰ লীলা এতিয়া প্ৰভু নজনাৰ ভাও ধৰি থাকিলে নহব আপোনাৰ পিতা মাতাক উদ্ধাৰৰ এটা উপায় চিন্তা কৰক ও নাৰায়ণ অন্যহাতে মথুৰাত কংসই ধনুযজ্ঞ কৰিছে আয়োজনে আৰু তালৈ আপোনাৰ সবকো কৰিব নিমন্ত্ৰণ আৰু সেই ধনুযজ্ঞতেই প্ৰভুৰ মহিমা বেকত কৰি কংসকো নিধন কৰি মথুৰাত শান্তি ৰাজ্য কৰক স্থাপন প্ৰভু সঁচাই দেৱঋষি মাতুল কংস বৰ অত্যাচাৰী হৈ পৰিছে নিমন্ত্ৰণ পালেই ধনুযজ্ঞলৈ নিশ্চয় যাম মামা কংসক বুজাই বঢ়াই প্ৰতিকাৰৰ উপায় কৰিম কানু কংস আমাৰ মামা হলেও বুজাবৰ কোনো প্ৰয়োজন নাই তাৰ শাস্তিৰ বিধানে কৰিব লাগে দাদা কংস আমাৰ মামা হলেও শত্ৰুতাৰ আচৰণ কৰিলেও কংস যে আমাৰ মামা বুজালে কি জানিবা বুজেই নাৰায়ণ নাৰায়ণ